বন্ধু বান্ধৱীসকল নমস্কাৰ ৱেলকাম টু বিজি ফুড ভিলা। আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ বৰালি মাছ, আলু ভাজি, বিলাহী, অমিতা আৰু পানী। ঠিক আছে, তেন্তে আৰম্ভ কৰোঁ। বৰালি মাছ।
বহুত জ্বলা দেই। ভাত খোৱাৰ পিছত কিবা এটা নহয় কিবা এটা ফল খাব লাগে বোলে ভাল। কল খাব লাগে, অমিতা খাব লাগে, আম খাব লাগে। বন্ধুসকল, বৰ্তমান খোৱা হৈ গ'ল। আৰু যদি মোৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।